মই মহিকা কৰো নহয় শুনিও নহয় এইখন চাওক মোৰ আই কাৰ্ড হয় মই PMG মাৰ্কেটিঙৰ পৰা আহিছোঁ কোম্পানীৰ ডেমনষ্ট্ৰেশ্যনৰ কাৰণে এইটো চাওক লেটেষ্ট মডেলৰ এয়াৰ ফ্ৰেছনাৰ মাৰ্কেট প্ৰাইচ 150 টকা আমি কোম্পানীৰ ডেমনষ্ট্ৰেশ্যনৰ কাৰণে দিছোঁ মাত্ৰ 50 টকা আই কাৰ্ড 50 টকা এটা প্ৰেৰণা লাগে তুমি মাত্ৰ মোক প্ৰেৰণা তুমি ভাল পালে ভাল পাওঁ বুলি কোৱা ভাল নাপালে ভাল নাপাওঁ বুলি কোৱা তুমি ভাল পালেও মই মাছে মূৰে খাই পুতি নকওঁ ভাল নাপাওঁ বুলি ক'লেও কুটুম পানী খাই ৰাস্তা ঘাটে পৰি নাথাকোঁ তুমি তোমাৰ তোমাৰ চুলি এডালো চুই নাচাওঁ মই মাত্ৰ তুমি ঐ পাহৰিলোঁ পাহৰি পেলাই মই তোমাৰ লগত চিনাকি হ'ব বিচাৰোঁ মই মানে তুমি মানে হেৰি মানে কথা এটা কওঁ মোৰ চকুকেইটা বৰ ধুনীয়া বিদ্যা ভুজিয়া ভুজিয়া নহয় মোৰ নাম অভিহে অভিমন্যু বৰুৱা অপু মানে অপুৰ পৰা আৰু মই সৰুৰে পৰা একেলগে থাকিব পাৰি মানুহে ভুজিয়া ভুজিয়া কৰি পেলালে বাৰু ঠিক আছে দিয়া মানে এটা ভাল বস্তু আনিছোঁ মোলৈ এখন নাটকৰ স্ক্ৰিপ্ট তোমালোকে ফ্ৰেচাৰ্ছত কৰিলে বৰ ভাল লাগে আচ্ছা তুমি নাটক কৰা নেকি বৰ ভাল নাটক নকৰোঁ কিন্তু তোমালোকে শিকালে পাৰিম চাগে বিদ্যা সপোন মা কচম ঘৰত পবিছ সত্য বছৰ সিদিনাই কথাটোৰ বাবে বেয়া পালা নহয় এইবোৰ চব বুন্দিয়া প্লেন বুজিছা মই জানিছিলোৱেই তুমি বেয়া পাবা বুলি কেনেকে বুজাও এতিয়া ইৰা সেইবোৰ পাহৰি মোক এতিয়া ভাল পাবলৈ যত্ন কৰিব নোৱাৰা নাই তুমি তুমি মোক ভাল পালেহে পাব পাৰিম তাই মানে মই ভাবি থকা কথাটোৱে ভাবি আছে কৈ দিওঁ বাপেকে এইটোৱে খোজো বুন্দিয়া লিখি দিয়ে ডাইলগবিলাক পাহৰি থাকিলো নহয় কি হ'ল বেয়া লাগিলে যে কথা এটা কওঁ বিদ্যা শপত মা কসম গড প্ৰমিস সত্য বচন চিৰিয়াছলি কোৱা ভাল পাবা মোক মই জানিছিলোৱে তুমি এনেকুৱা এটা কথা ক'বা বুলি আচলতে কি জানা তোমালোকৰ দৰে প্ৰতিভা থকা মানুহক মই বৰ ভাল পাওঁ আৰু সেই তুমি মোৰ সংগ হোৱাটো মই বিচাৰোঁ আৰু সেইকাৰণেতো তোমাৰ লগত চিনাকি হ'ব আহিছোঁ বিদ্যা সপোন মা কসম গড প্ৰমিস সত্য বচন তেন্তে লিখিত দিয়া লোৱা কি লিখা যে আই কাৰ্ড বিচাৰি 50 টকা ডকাইতি কৰা সত্ত্বেও তুমি মোক বিশ্বাস কৰিব পাৰা লিখা ওকে নাটকৰ ৰিহাৰ্চেল কেতিয়া কৰিবা পৰহিৰ পৰা